এই ভিডিঅ'টো কেৱল ধেমালিৰ বাবে কোনো যাতে ভুল ভাবি নলয়। 2 তাৰিখৰ আগতে আমি সিদ্ধান্ত ল'ব খোজা নাই। মেট্ৰিক যেহেতু 11 মে আছে, 3 বা 4 তাৰিখে এইজন কোন আকৌ ইমান যে লেকচাৰ মাৰি আছে, মামা নেকি? মামা আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ। প্ৰশ্ন সোধাৰ আগতে আপুনি ৰাইজক হাঁহি এটা মাৰি দেখুৱাওক। দিয়ক এয়া হে আমাৰ মামা পোনপ্ৰথমতে আপোনাৰ প্ৰশ্নটো CBSE পৰীক্ষা যে পষ্টপন কৰিলে, কিন্তু হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা কিয় পষ্টপন কৰা নাই? এনেকৈ কথা মোৰ লগত নহয়। আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব। নহয় মানে আমি কি আপোনাৰ ভাগিন নহয় নেকি? অকল সেইবিলাকে আপোনাৰ ভাগিন নেকি? আপুনি কওক মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা পষ্টপন কৰিব নে নাই? এটা লাইনৰ বাহিৰত প্ৰশ্ন নকৰিব। ভগৱান এনেকৈ আপুনি কৈ দিয়ক, এইবিলাক মোৰে মানুহ, টেনশ্যন নল'ব। কৈ দিয়ক পষ্টপন কৰিব নে নাই? লাইনৰ বাহিৰত প্ৰশ্ন নকৰিব। নাই এইবোৰ বাবা আপুনি সেইটো কওক, আমাৰ পৰীক্ষা পষ্টপন কৰিব নাই। মই কিন্তু মালিকক ফোন কৰিম এতিয়া। কিন্তু মই ফোন কৰিম, মোৰো ফোন আছে, আপুনি কিয় কৰিব লাগে? চোৱা মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই। মই ভয় কৰা মানুহ নহয়। ময়ো কাকো ভয় নকৰোঁ, যাক কৰে ফোন কৰক। এইবিলাক মোৰ এৰিয়া হয়, মালিকৰ ওপৰত মই মালিক। ফোন কৰক। তুমি যদি এনেকৈ মদ খাই মই সন্তোষ জয়ছলাই এতিয়াই ফোন কৰিছোঁ ৰ'বা। আপোনাক মোৰ মালিকে ফোন কৰি পেলাই আপোনাক নাম্বাৰটো নেদাওঁ। আপোনাৰ নামটো কিনো? এইটো কাম নকৰিবা দেই ভুলতে। নহয় মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা নামটো ক'ৰবাত শুনা যেন লাগিছে। এইটো নকৰিবা দেই। নহয় মামা লাজবাৰ হৈছোঁ, হাই ছেকেণ্ডাৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা পিছে বনা নাই। আৰু এইটো কাম জীৱনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ট্ৰাই নকৰিব। কাৰণ তোমাতকৈ মই বয়সত ডাঙৰ, চবত ডাঙৰ, হয় নহয়? আপুনি মোতকৈ বয়সত ডাঙৰ হয়, চবত ডাঙৰ হয়, মোৰ লগত এইগিলা মেটাৰ নাই। আপুনি এইটো কাম আপুনি পৰীক্ষা কেনচেল কৰিব নাই। গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে, তুমি ইয়াৰ পৰা আঁতৰা। আপোনাক মই সুধিছোঁ পৰীক্ষাটো পাতিব নাই। আপুনি পাতক, পৰীক্ষা পাতক। আপুনি আকৌ পুলিচত কেলে কিয় যায়? মামা মই যাওঁ হা, বাই টাটা গুড বাই। আপুনি পৰীক্ষা পাতক, টেনশ্যন নাই, মই পৰীক্ষা দিম। বাই।